কামৰ পৰা অহাৰ পিছত মনটো নাজানো কিয় ইমান বেয়া লাগি আছে, মানে একদম ডাউন ফিল হৈ আছে। দেন ভাবিলোঁ প্ৰথমতে ওলাই যাওঁ, কিন্তু আকৌ ওলাই গ'লে কাৰ লগত যাম এই বিভিন্ন কথা আহি পৰে। দেন ভাবিলোঁ মন্দিৰলৈকে যাওঁ নেকি এবাৰ, হয়তো মনটো ভাল লাগিবও পাৰে। মানে দেখোঁ ন মানুহবিলাক মন্দিৰলৈ গ'লে মনটো ভাল লাগে বুলি কয়, সেইবাবে ভাবিছিলোঁ, কিন্তু নাই সেয়াও নহয়। তাৰপিছতে ভাবিলোঁ যে কাপোৰ কিছুমান ঢেৰ আনি থোৱা আছে, নিজকে সজাওঁ। সেইবাবে কাপোৰ এইকেইটা উলিয়াই ল'লোঁ। কাপোৰকেইটা বহুত আগতে কিনি থোৱা, কিন্তু বাহিৰলৈ সেনেকৈ পিন্ধি যোৱা হোৱা নাই। তাৰপিছত পিন্ধি মেলি নিজে মেকআপ চেকআপ কৰি পূৰা ৰেডি হৈ লৈছোঁ, মানে এজ ইফ মই ক'ৰবাত ফুৰিবলৈ যাম। আচলতে কি হয় জানেনে, মই ৰিয়েলাইজ কৰিছোঁ যে যিহেতু আজিকালি বহুত ছ'চিয়েল মিডিয়াৰ যুগ ন, সেইবাবে আমি যেতিয়াই মানুহৰ লাইফবোৰ দেখোঁ খুব হেপেনিং দেখোঁ, মানে যিয়ে দেখোঁ খুব লাক্সাৰিয়াছ লাইফ কটাই আছে, ফুৰিব গৈ আছে, এনজয় কৰি আছে, আৰু তেতিয়া আমি ভাবোঁ যে আমি লাইফত কি কৰি আছোঁ, একো দেখোন কৰিবই পৰা নাই। আচলতে সেনেকুৱা নহয়, ছ'চিয়েল মিডিয়াত সদায় নিজৰ বেষ্ট ছাইডটো দেখুৱাই ন, সেইবাবে